হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আহি আছোঁ এফালে, অৱস্থা নাই। ভাইটিৰ সৈতে আহি আছোঁ, নাহিলেও নহয়। আহি থাকোঁতে এক্সিডেণ্ট হ'ল, অলপ কষ্ট পালোঁ গাড়ীত। দাঁতৰে তেজ ওলাইছে, তাকে অকণমান মেডিকেলতে দেখুৱাই কৰি গৈ আছোঁ। মেডিচিন লৈ গৈ আছোঁ মাৰ ঘৰত বিয়া এখন আছে। আৰু ঘৰ পাই আহি লৈ সন্ধিয়াই হ'ল বাৰু, গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু নিজকে সাজি কাচি লৈ ল'লোঁ। আৰু কেনেকুৱা লাগিছে সকলোৱে জনাবচোন। আহি পাই গ'লোহি এতিয়া বিয়া ঘৰত। তাইক মোৰ ভণ্টি হয়। আৰু কেনেকুৱা লাগিছে সকলোৱে জনাবচোন তাইক আৰু মোক। তাইক খুবেই মৰম লাগিছিলে। আৰু এইফালে চবেই একদম চিষ্টাৰ পাৰ্টি নাচনত লাগি আছে। আমি পূৰা খাই বৈ লৈ ল'লোঁ। লোৱাৰ পাছতে কেইখনমান ফটো উঠিবতো লাগিবই, বিয়া বুলি ক'লে